ঠিক আছে মানিছো ফটো তোলা কেমেৰা আপোনাৰ ক্লাস যিহে চেহেৰা আৰু সেই চেহেৰা দেখি মোৰ উঠি যায় জোছ আৰু আপোনাক কৰিবলৈ মন যায় roast music কেনাত বাইতে আকৌ মোৰ ঘৰত আহিছে মই নতুনকৈ এটা গান গাইছিলো এটো গান আকৌ আজি গাম ঠিক আছে মই দেৰি নকৰো তহৰ দুটাকে হাল বাম বন্ধুসকল প্ৰথমতে আপোনালোকে ক্লিপটো দেখা পালে আৰু আসিবি যদি হ'ব ধামাকা কাৰণ আহি গল আমাৰ অসমৰ ভাইৰেল ৰানু মণ্ডলৰ ভনিয়েক কানু মণ্ডল তো বলক আসিবি যদি আৰম্ভ নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো বন্ধুসকল আপোনালোকে চাই আছে সোঙা চাই হুপা মই কষ্ট কৰো সপ্তাহ চুৰি 7 দিন যেদিনাখন ধনী হৈ যাম দুখীয়াক মই ভাত দিম ফুটপাথৰ মানুহবোৰক কম্বল কিনি কাট দিম আৰু বিশ্বাসঘাত কৰাবোৰক উচিত মূল্যৰ লাভ দিম ভাৱনাও কো মেৰে উসনে সমঝ লিয়া খিলনা জিন্দগী সে বাহাৰ হৈ যাও দুবাৰা এইটো গানটো ধুনিয়া লাগিলে কিবা কমেন্ট কৰি জনাই দিব ভাল লাগিলে শেয়াৰ কৰি দিব আমি কমেন্ট কৰা নকৰা পিছৰ কথা কিন্তু আজি তোক মই কৰিম মানে roastৰ কথা কৈছো সাগৰ পানে লনিয়া বন্তি তুমি ধনিয়া ঠিক আছে মানিছো সাগৰ পানী লুনিয়া ভন্তি জানিবা ধুনিয়া কিয় আপুনি ঘুনিয়া সাগৰ পানে লনিয়া বন্তি তুমি ধনিয়া ঠিক আছে মানিছো ভন্তি জনী ধুনিয়া কিন্তু আপোনাৰ দৰে ঘুনিয়াটো নহয় Well done. I got broads in the line. বাইদেউ আপোনাৰ বেমাৰটো ক'ত আপুনি কৈছে ধুনিয়া হলেও নহব মানে আপোনাৰ দৰে ঘুনিয়া হ'ব লাগিব আৰু লিখা পঢ়া নহলেও নহব লিখা পঢ়া হ'ব লাগিব কিন্তু আনক কোৱাৰ আগত আপুনি নিজে লিখা পঢ়াটো কৰক কাৰণ আপুনি অসমীয়া গানৰ মাক বেহেনি কৰি দিলে আৰু সেই কাৰণে ফকৰি ইউটিউবাৰ বিলাক আপোনাৰ ঘৰত গৈ আপোনাক ধৰি হিলে ঠিক আছে মানিছো ফটো তোলা কেমেৰা আপোনাৰ ক্লাস যিহে চেহেৰা আৰু সেই চেহেৰা দেখি মোৰ উঠি যায় জোছ আৰু আপোনাক কৰিবলৈ মন যায় roast मार साले का खोपड़ी तोड़ ঠিক আছে জানিবা লিখা পঢ়া নহল তো কোন সা বাল হল বন্ধুসকল বাকি ক্লিপখিনি চাই থাকিব কাৰণ বাকি ক্লিপখিনি হ'ব ধামাকা আৰু ক্লিপখিনি চাই যদি ভাল লাগিছে লাইকটো যদি কৰা নাই লাইকটো কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিব বেল আইকনটো অল কৰি দিব আৰু বলক বাকি বাকিখিনি আৰম্ভণি কৰো বন্ধুসকল এই গান শুনা আৰু মৰা গৰু আগত গৈ জ্বলোৱা ধুনা একে वाह আমি আকল কি আন্ধি আপোনাৰ বেমাৰটো হৈছে ক'ত সেইটো কথা কওক ধুনিয়া হলো নহব লেখা পঢ়া হলো নহব চাকৰি হ'ব লাগিব মানে সাফি মাৰে আৰু লাঠি বি না টুটি लगता है ये पागल हो गया বন্ধুসকল ভিডিও চাই যদি ভাল লাগিছিলে হসা কথা কব লাইকটো যদি কৰা নাই লাইকটো কৰি দিবা আৰু যি কৰি তেলাকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিবা আৰু সাবস্ক্ৰাইব কৰোতে আপোনালোকে কোনো পইচা পে কৰিব লাগে ফ্ৰীকে সাবস্ক্ৰাইবটো ঠকিব লাগে আৰু মোৰ ভিডিওখিনি চাব লাগে আৰু আজিৰ ভিডিও এৰিছো জয় অসম সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ উপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ